welcome back to my YouTube channel Sahid Assam. আপোনালোকলৈ মোৰ নতুন ভিডিঅ'টো স্বাগতম। হেহে মোৰ আগৰ চেনেলটো বেয়াকৈ হেৰুৱালো মই কাৰণ মোৰ ট্ৰেইনৰ পৰা মোবাইলটো চুৰ কৰি নিলে কোনোবাই। হেয়া মই আৰু নতুন এটা চেনেল লৈ কিনে আপোনালোকলৈ নতুন ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম। হেহে বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আছোঁ এতিয়া জয়পুৰ কানাটা বুলি কয় তাতে। বলক আমি আজি অকণমান ঘূৰি আহোঁ। বলক ফুৰি মানে কানাটা কি বুলি কয় মাৰ্কেটলৈ যাম। আপোনালোকক মই আজি কানাটা মাৰ্কেট দেখিম। এতিয়া গধূলি হ'ল, কালি মৰ্ণিঙলৈ ভালদৰে দেখুৱাম। মই এতিয়া যাই আছোঁ। বলক 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 গাইছ, আমি কি বুলি কয় কানাটা কি চকত ঘূৰি গ'ল নাই, ইয়াতে নহয় আগত যাব লাগিব। অঁ মানে চৰি এইফালে কৰিলোঁ। আমি কি বুলি কয় কানাটা চকত ঘূৰি গৈ আহিছোঁ অকণমান গধূলি। কলেজৰ ওপৰত, ইয়াতকৈ আৰু ওপৰত নাই, মই বহুত ওপৰত আছোঁ। লাইফত ইমান ওপৰত উঠা নাছিলোঁ দেই। ডিম্পুদাই উঠিছে, কিন্তু ডিম্পুদাই হয়তো আছে কিন্তু ময়ো এদিন উঠিম বুলি ভাবিছিলোঁ, কিন্তু আজি লাইফত ফাৰ্ষ্ট উঠিছোঁ। আপোনালোকক মই ইয়াৰ পৰা পূৰা জয়পুৰখন দেখুৱাব পাৰিম চেষ্টা কৰিলে। অল জয়পুৰখন দেখুৱাব চেষ্টা কৰি পাৰিম যদি মোৰ মোবাইল ভাল হয়। মই ভালদৰে দেখুৱালোঁ আপোনালোকক। মই এতিয়া 50% দেখাম, 50%, আৰু বেলেগ দিনা পাৰিলে মই 50% দেখুৱাই দিম। অলপ ভালদৰে আপোনালোকক মই দেখুওৱা। আজি ইমান ওপৰত আহিছোঁ ন, কমেও 20 তালা মোৰ ঠেং বিষাই গৈছে। ক'বলৈ গ'লে মোৰ ঠেং বিষাই গৈছে। বলক বাৰু মই আপোনালোকক বেক কেমেৰা কৰি কিনে ভালদৰে দেখুৱাওঁ। দেখিবলৈ এয়া আপোনালোকে দেখিবলৈ পাৰি আছে এইখন জয়পুৰ কানাটা বুলি কয়। এয়া আপোনালোক অল জয়পুৰখন দেখা পাই, ইয়াতে অল জয়পুৰখন দেখা পাই আছে। এনেকুৱা ধুনীয়া বিল্ডিং বনাই থৈ দিছে ন। এইখন কলেজৰ নাম হৈছে বিনায়ক কলেজ। আপোনালোকে চাব পাৰি আছে। এয়া আমাৰ বিনায়ক কলেজৰ ওপৰত আছোঁ মই। এইটো কানাডা কি বুলি কয়, এইটো অল জয়পুৰত যিমান বস্তু আছে সিমানেই আছে ইয়াতে। এই ওপৰত মোৰ কেমেৰা ঢুকি নাপাব কাৰণ এতিয়া অলপমান গধূলি হৈছে। আপোনালোকে দেখাব পাৰি আছোঁ। এইফালে যাব চাৰত আছে, এইফালে মই নাযাওঁ। এইখিনিয়ে আপোনালোকক দেখুৱাইছোঁ। ইমান ধুনীয়া, কি ক'ম আৰু। মই লাইফত ফাৰ্ষ্ট টাইম আহি আছোঁ মই ইমান ওপৰত। ভবাই নাছিলোঁ কোনোবা দিনা যে মই লাইফত ফাৰ্ষ্ট টাইম। মই কি মজা হৈছে ন। চাওক, আমাক যদি মোৰ ভিডিঅ'টো চাই ভাল পায় আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকনটো দবাই দিব, শ্বেয়াৰ কৰি যাব।